নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি ৰুই আছোঁ প্ৰত্যেকজন ফলোৱাৰ্ছৰ নামত এটিকৈ গছপুলি। যদি আপোনালোকৰ নামতো এটিকৈ গছপুলি ৰুব লাগে তেতিয়া আমাক ফ'ল' কৰিব নাপাহৰিব। আৰু আমি এতিয়া গছপুলিকেইটা ৰুবলৈ আগবাঢ়িছোঁ। আজি বৃক্ষৰোপণ কাৰ্যসূচী 2 নম্বৰ দিনটো। আমাৰ প্ৰথম ভিডিঅ'টোত কমেণ্ট মাৰিছে ধৰিত্ৰী বাই, ইটছ মি ফুচু বুলি আছে একাউণ্টত। বাই কমেণ্ট মাৰিছে, ভাল কাম কৰিছা, ভাল লাগিছে, তোমালোক এনে কাম কৰি দেখাই গৈ থাকা আৰু আগুৱাই যোৱা। ধন্যবাদ বা তোমাৰ প্ৰথম পুলি তোমাৰ নামৰ আহিছে। এই পুলিটো আমি পংকজ বৰুৱাৰ নামত ৰুইছোঁ। এইটো পুলি জনাৰ্দন ফুকনৰ নামত ৰোৱা হৈছে। ফ'ল' কৰাৰ কাৰণে তোমাক ধন্যবাদ। আজি বৃক্ষৰোপণ কাৰ্যসূচী 2 নম্বৰ দিনটো আছিলে আৰু কেইটামান মানে ফলোৱাৰ্ছৰ নামত এতিয়া আমি গৈ পিনি কেইটামান পুলি ৰুলোগৈ আৰু কমেণ্ট মৰাকৈ তোমালোক এতিয়া ৰুইছিলোঁ। নেক্সট আকৌ তোমালোকে এইটো ভিডিঅ'ত কমেণ্ট মাৰিবা, ভাগেনে চিকুনে খুন্তু পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাব